So welcome to my Technical Assam. আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ টেকনিকেল আসাম চেনেলটো ভিডিঅ'বিলাক চাইছে সো গাইস লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। দোস্ত আপোনালোকে যেটো আজি মই থাম্বনেল লগাইছো এই থাম্বনেলটো দেখি আপোনালোকে গমেই পাইছে যথেষ্ট যে UFO মানে কিতাপত পাইছিলো আমি। সো এটা মই এতিয়া আপোনালোকক বহুতে জানিব পাৰে বা নাজানিব পাৰে তেওঁলোকৰ বিষয়ে সেই আজি UFO মানে স্পেচশিপ অমুক তমুক এইবিলাক कार्डो जान दी থাকে আজি মই তেওঁলোকৰ পক্ষে ভিডিওটো বনাবলৈ সো গাইস চলিए आज का वीडियो स्टार्ट करते हैं। दोस्तों UFO মানে ইয়াক অসমীয়াত কোৱা হয় UFO মানে UFO এটা অসমীয়াত কয় অচিনাক্ত উড়ন্ত বস্তু যাত ইংলিছত কয় ইডেন্টিফাইড অফ ফ্লাইং অবজেক্ট। UFO মানে কি মানে কি এই বস্তু UFO হৈছে এক আকৰ্ষণীয় বা আলোকীয় বস্তু আৰু ইয়াৰ যেটো আকৃতি মানে ইয়াৰ যেটো ফেসশিপনৰ আকৃতি হ'ল ঘূৰণীয়া মানে এখন বাচন আমি যিখন বাচনত ভাত খাওঁ বা ইয়াৰ কাপ প্লেট আপোনালোকে সবে দেখিছে যিখন কাপ প্লেটখন সেইখন তাৰ নিচিনা আৰু ইয়াক কোৱা হয় ফ্লাইং সচাৰ মানে ফ্লাইং সচাৰ বুলি কোৱা হয়। যেতিয়া যেতিয়া আধুনিক কাল একেবাৰে আগত আধুনিক কালত জ্যোতিৰ্বিজ্ঞানীসকলে UFOৰ সম্পৰ্কে বিশিষ্ট বিশ্লেষণ আগবঢ়াইছিল তেতিয়া তেওঁলোকৰ মনত UFO হৈছে এক আকাশত সংঘটিত হোৱা আলোকীয় বিশ্বপ পৰিঘটনা। যেতিয়া বিজ্ঞানীসকলে ধাৰণা কৰে যে আকাশৰ মেঘে সংঘটিত ঘটিলে ধানক্ত আধানযুক্ত বিজুলী মাটিলৈ নামিয়ে এনে সময়ত ইয়াৰ ৰঙা ছাঁ আৰু নীলা ছাঁ পোহৰ দেখা পোৱা যায়। যেতিয়া মানে মই যোনখন প্লেটৰ কথা কৈছো তাত এটা পোহৰ তাৰমানে ধৰি লওক ৰঙা নীলা এটা পোহৰ আকৃতিৰ ৰঙা এটা প্ৰকাণ্ড বেলুন এটা দৰে হোৱা বিপৰীতে নীলা ফুৰণবোৰ আকৃতিৰ ৰঙা ছালৈ আৰু সৰু পাতল নীলা ফুৰণবোৰ বায়ুমণ্ডললৈ উজ্জ্বল পৰ্যন্ত উঠিব পাৰে। তাৰমানে ধৰক এনে ধৰণৰ ছাঁ পোহৰ সৰু বিন্দু এটা আলোকীয় কৃতিৰ বাবে কোনো সময়ত মানুহৰ চকুত কাহি বা তাৰমানে ধৰি লওক যেনেকৈ মই কৈছিলো কাহি বা আকৃতি হৈ পৰে এনে ধৰণৰ মানুহৰ মনত UFO ধাৰণা সৃষ্টি কৰে। দোস্ত যেতিয়া আৰু UFO কিমান চনত আৰু ক'ত দেখা পাইছিলে দোস্ত UFO 1952 চনত জুলাই মাহত ৱাশ্বিংটন চিৰিল নেচনেল একাডেমী তাৰমানে নেচনেল এয়াৰপৰ্টৰ ওচৰৰ আছে তাৰমানে যিটো এয়াৰপৰ্ট ধৰি লওক আপোনাৰ যিটো তাৰমানে য'ত দেখা পাইছে সেইটো তাৰমানে এৰোপ্লেন এয়াৰপৰ্টৰ ওচৰৰ পাজৰত আকাশৰ কিছুমান অচিনাক্ত বস্তু মানুহৰ দৰে দৃষ্টিগোচৰ হোৱাৰ লগতে এয়াৰপৰ্টৰ ৰুট লেডাৰত ধৰা পৰে। তাৰমানে এয়াৰপৰ্টৰ যিটো তাত ধৰি লওক যিটো লেডাৰ তাৰমানে যেনেকৈ টাৱাৰ নিচিনা তাতো কিবা এৰোপ্লেন আছে পৰিঘটনা ধৰাৰ পাছতে আমেৰিকা চৰকাৰে কেইগৰাকীমান পদাৰ্থ বিজ্ঞানিক বা জ্যোতিৰ্বিজ্ঞানীলৈ এখন অনুষ্ঠান সমিতি গঠন কৰে। এই সমিতি আমেৰিকাৰ চোৰাংচোৱাৰ তাৰমানে যিটো চিটিআইলৈ কোচ গঢ়ি কৰা হৈছিল। সো গাইস আৰু ধৰি লওক ইয়াক ক'ত দেখা অকল আমেৰিকাতে নাই বহুত জেগাত দেখা পোৱা গৈছিল। কেৱল ধৰক আপোনাৰ পশ্চিম ইউৰোপ ইউনিয়ন অষ্ট্ৰেলিয়া আদি বহুত দেশত ইয়াক দেখা পোৱা গৈছিল। তাৰমানে UFO অকল আমেৰিকাত আপোনালোকে ধৰি লওক মিনিমাম আমেৰিকাতে তাৰমানে ইয়াক বহুত জেগাত দেখা পায় যেনেকৈ ধৰি লওক ফাৰ্ষ্ট যেতিয়া দেখা পাইছে আমেৰিকা আৰু ইয়াৰ 1952 চনত জুলাই মাহতে দেখা পাইছিল। আৰু এটা প্ৰজেক্ট আৰম্ভ কৰিছিল যিটো প্ৰজেক্ট হ'ল আপোনাৰ ব্লু তাৰমানে ধৰিব অসমীয়াত কয় নীলা ইংলিছত কয় ব্লু প্ৰজেক্ট। সো গাইস মই আমেৰিকাৰ বিষয়ে ইমানটো জানো তাৰমানে UFOৰ বিষয়ে ইমানটো জানো যদি মই ইমান নাজানিব বস্তুটো তেওঁলোকে বেছি যিবিলাক বিজ্ঞানী তেওঁলোকে মোতকৈ বেছি জানে। সো গাইস মই ইয়াৰ ভিডিঅ'টোৱে বনাইছোঁ। সো গাইস ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব। আজি ইমানে।